guys and welcome back to my channel once again. আপোনালোকে thumbnail দেখি গম পাইছে চাগে মই কি জনাবলৈ বিচাৰিছো আৰু আপোনালোকেও চাগে কিউৰিয়াছ হৈ আছে জানিবলৈ হয় I am going to be a mother and I am expecting গতিকে মই আগতে জনাম বুলি ভাবিছিলোঁ কিন্তু যেহেতু এইবোৰ সেনসিটিভ কেছ সেইবাবে মই নজনালোঁ আৰু এতিয়া মোৰ 7 মান্থ ৰানিং হৈ আছে আজি সেই উপলক্ষে 7 মাহৰ ভাত খোৱা যোনটো কয় সেইটো নিয়মটো কৰা হ'ব মোৰ মাৰ ঘৰত সেয়া ভাবিলোঁ ব্লগ এটাও কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গতিকে চাই যাব কি হয় কেনেকৈ কৰোঁ সকলোৰে জেগাত বেলেগ বেলেগ নিয়ম হয় আমাৰ ইয়াতো বেলেগ ময়ো নাজানো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিম আপোনালোককো দেখাম এই নিয়মটো খুব সৰুকৈ কৰা হৈছে কাৰণ মই এইটো জনাব বিচাৰোঁ যে মোৰ শহুৰ আব্বা আজি তেওঁ 4 মাহ ধৰি গুৱাহাটীত হস্পিটেলাইজড হৈ আছে তেওঁৰ 4 মাহৰ আগতে প্ৰেছাৰ ষ্ট্ৰক হৈছিলে এতিয়ালৈকে চেঞ্চলেছ হৈ আছে গতিকে আপোনালোকে দোৱা কৰিব আশীৰ্বাদ কৰিব তেওঁ যাতে সোনকালে সুস্থ হৈ উঠে আৰু আমাৰ মাজলৈ ঘূৰি আহে আকৌ সেইবাবে মানে খুব সৰুকৈ কৰা হৈছে ইমান ডাঙৰকৈ কৰাও হোৱা নাই কাৰণ ভাল নালাগে ন তেওঁ থকা হ'লে খুব ভাল লাগিলেহেঁতেন ইমান দিনে মই ইউটিউবত বহুত ইৰেগুলাৰ হৈ আছোঁ মানে মোৰ গা চাবোৰ ভাল নাথাকে আৰু কলেজো এটেণ্ড কৰিব লাগে প্লাছ এনেকুৱা দেহাত আৰু আব্বাৰো এনেকুৱা গা ভাল নাই মানে ভিডিঅ' কৰি থাকিবলৈ মন নাযায় হ'লেও আজি যিহেতু এটা নিয়ম কৰিব ইমান পবিত্ৰ এটা নিয়ম সেইটোকে ভাবিলোঁ যাতে ব্লগটো কৰি মই সাঁচি ৰাখোঁ মোৰ চেনেলটোত আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এই নিয়মটোত বিধৱা মানুহৰ দৰকাৰ হয় তেওঁলোক 3 গৰাকী 5 গৰাকী 7 গৰাকী 11 গৰাকী মুঠতে বেজোৰত অড নম্বৰছত ভাত খুৱাব লাগে মানে মই দিব লাগে ভাত চাত মই ইমান গম নাপাওঁ মোক কৈ যাব মই কৰি যাম গতিকে 3 গৰাকী আমাৰ ওচৰৰে মোৰ সম্পৰ্কীয় তেওঁলোকক ইনভিটেশ্যন দিয়া হ'ল আহিব এতিয়া বাজিছে 12টা আহিবই আৰু মই ওলাই মেলি আজি ড্ৰেছটো দেখাইছোঁ
সকলোবোৰ কৰা হ'ল, সকলো নিয়ম কৰি হ'ল। শাহু আম্মাহঁতো আহিছিলে, ভাত খালে, চব গ'ল, আমিও ভাত খাই উঠিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। চাই যদি ভাল লাগে দেন কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিলে, আৰু ভাল নালাগিলেও জনাব, লাইক এটা কৰি দিব, আৰু যাতে নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ, গাটো ভালে থাকে তাৰ বাবে দোৱা কৰি। এইটো গগো এইফালে শান্তিকে ব গগো এইফালে মেও মেও হাই কৈ দিয়া গগো এইফালে হাই কৈ দিয়া হাই কৈ দিয়া গগলো আজি আমি এতিয়া ললিপপ খাই আহিছোঁ কৈ দিয়া। অঁ ললিপপ আমি ললিপপ খালোঁ। ললিপপ খালা নেকি? খালি গগো দেই তই হাই কৈ দিয়া হেল্ল' হাই হেল্ল' তাৰ মুডটো বেয়া হ'ব। হেল্ল' তই কৈ দিয়া আমি এতিয়া ললিপপ খাই আহিছোঁ কৈ দিয়া। তোমাক চবেই ভাল পায়। গিতিলো টাটা বাই 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 বাই। আজি হৈছে 17 নৱেম্বৰ, মোৰ বাৰ্থডে। বিশেষ তেনেকুৱা একো নাই, এয়া পায়স বনাই আছোঁ। সৰুকৈ ঘৰতে আমি আমিকেইটাই চেলিব্ৰেশ্যন এটা কৰিম। হেৰি ভাগিন বোৱাৰী চিষ্টাৰ আজি আছিলে মোৰ চেকআপৰ পৰা আহি মই গা চা ধুই এয়া গগৰ লগত খেলি আছোঁ। তাক খুৱাব বিচাৰিছোঁ।
আজি চেকআপত ডক্টৰে মোক ডিচেম্বৰ 5-6ত ডেট দিছিলে। ডেটৰ কাৰণে গৈছিলোঁ, কিন্তু চেকআপৰ পৰা অহাৰ পিছত ইভিনিং টাইমত মোৰ বহুত পেইন হ'ল আৰু আমি লগালগ ইভিনিং টাইমতে আদিত্য হস্পিটেলত এডমিট হ'ব লগা হ'ল। আৰু এডমিট হোৱাৰ পিছতে এয়া ডিচেম্বৰ 2ত চাওকচোন মোৰ অকণমানিজনী জন্ম হ'ল আৰু মই বহুত হেপ্পী। আপোনালোকেও দোৱা কৰিব তাইক। নাম ঠিকছে মানে মই চবকে কৈ মেলি ৰেডি ৰিফাৰ্ষ্ট তানভি সিদ্দিকী তাইও ফান তখা Guys, mohon kuai dia. Sabar.